আক্রাসু জিন্দাবাদ আক্রাসু লং লিভ আক্রাসু লং লিভ। কথা আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই এই যে আগন্তুক যি বিটিচি নিৰ্বাচন আহি আছে 2025 চনৰ যি আমাৰ 22 ছেপ্টেম্বৰ তাৰিখে যি বিটিচি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি বহুত দিনৰ পৰাই প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান কৰিছিলোঁ যে যিসমূহ কোচ ৰাজবংশী জনগোষ্ঠী প্ৰাৰ্থী জিকা পৰা সমষ্টি আছে, বিশেষকৈ যিহেতু আমি আমাৰ যি অপেন চিটতহে আমি মানে খেলিব লাগে, আৰু আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছিলোঁ যে বিজেপি, এজিপি, কংগ্ৰেছ, BPF, UPPL যিকেইটা ৰাজনৈতিক দল আছে আমি আহ্বান কৰি আহিছিলোঁ যে আমাক কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাৰ্থী প্ৰদান কৰিব লাগে যি দলেৰে হওক। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আজি প্ৰত্যেকটো ৰাজনৈতিক দলেই যি ধৰণে ভূমিকা গ্ৰহণ কৰিছে, এয়া কিন্তু সঁচা সঁচিকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে দুৰ্ভাগ্যজনক। আমি বাৰম্বাৰ আহ্বান কৰিছিলোঁ যে বিগত 15 বছৰ BPF চৰকাৰে শাসন কৰিছিল, তাতে কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি তাতে প্ৰেৰণ কৰা হোৱা নাছিল। কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে BPF চৰকাৰে চিন্তা কৰা নাছিল। বিগত 5 বছৰ UPPL আৰু BJP চৰকাৰে শাসন কৰিলে, তাতেও কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল বা বঞ্চিত কৰা হৈছিল। শেহতীয়াভাৱে আমি এইকাৰণে আহ্বান কৰিছিলোঁ যে যোৱা 20 বছৰ যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক অনলি ভোটৰ কাৰণে ব্যৱহাৰ কৰি আহিছে, এই ক্ষেত্ৰত যাতে কোনো ধৰণে আমাক যাতে বঞ্চিত কৰা নহয়, কোনো যাতে অৱহেলিত কৰা নহয়। আৰু আপোনালোকে জানে যে আজি BTCত 40টা সমষ্টি, 40টা সমষ্টিত প্ৰায় কোচ ৰাজবংশী ভোটাৰ মোটামুটি মানে 2 লাখৰ ওপৰত আছে। আজি এই 2 লাখ ভোটাৰক লৈ আজি BJP চৰকাৰ হওক, UPPL চৰকাৰ হওক, BPF চৰকাৰ হওক, প্ৰত্যেকটো ৰাজনৈতিক দলে কিন্তু আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। আমি বাৰম্বাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান কৰিছিলোঁ, মেমৰেণ্ডাম যোগে আমি আহ্বান কৰিছিলোঁ যে বিশেষকৈ আমাক 5টা সমষ্টি যিহেতু কোচ ৰাজবংশী জিকিব পৰা এটা পৰিৱেশ আছে, আমি দাবী উত্থাপন কৰিছিলোঁ যে এইকেইটা সমষ্টিত কমচে কম আমাক কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থী দিব লাগে। আমি মেমৰেণ্ডামৰ সৈতে আমি CM ডাঙৰীয়াক লগ কৰিছিলোঁ, মেমৰেণ্ডামৰ লগত আমি জমা দি আমি কথা পাতিছিলোঁ। কিন্তু আমি শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে সঁচা সঁচিকৈ কোচ ৰাজবংশী জনগোষ্ঠীটোক চৰম অপমান কৰা হৈছে, চৰম অৱহেলিত কৰা হৈছে। আৰু সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দুখ অনুভৱ কৰিছোঁ, প্ৰতিক্ৰিয়া দিছোঁ যে সঁচা সঁচিকৈ কোচ ৰাজবংশী জনগোষ্ঠীক অনলি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে নেকি। আজি BJP আহে তেতিয়া আমাৰ জনসাধাৰণৰ ওচৰত ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু নিৰ্বাচনৰ সময়ত আমাক নানান ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আমাৰ যি মূল্যৱান ভোট সেই আদায় কৰি নিজৰ গাদীত অধিষ্ঠিত হয়। সঁচা সঁচিকৈ এইবাৰ আমি আপোনালোকৰ মিডিয়াৰ যোগেদি সমূহ কোচ ৰাজবংশী জনগোষ্ঠীক আমি আহ্বান কৰিছোঁ, আপোনালোকে বিবেচনা চিন্তা কৰিব যে BPF কি কৰি আছে, UPPL কি কৰি আছে আৰু BJP কি কৰি আছে। আজি আপোনালোকে জানে যে বিশেষকৈ আমি BJP চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা সেইদিনা আমি আমাৰ সেই কি কয় চালাকাটিত আমি লগ কৰি কৈছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ যি জ্বলন্ত সমস্যা আজি পৃথক ক্ষমতাবোৰ জনজাতিকৰণ এইটো এটা ৰাজনৈতিক সমস্যা। এই সমান্তৰালভাৱে যিহেতু এটা BTC নিৰ্বাচন, এইখন এখন কাউন্সিল নিৰ্বাচন, এই কাউন্সিল নিৰ্বাচনত আমাৰ যি বেছিক যিসমূহ সমস্যা আছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাৰ্থী প্ৰদান কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ 40টা সমষ্টিৰ ভিতৰত যিসমূহ অপেন চিট আছে, যিসমূহ কোচ ৰাজবংশী অধ্যুষিত সমষ্টি আছে, এই সমষ্টিসমূহত আমাক অনলি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। আৰু হিন্দু নামত কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে এটা মাইণ্ড ডাইভাৰ্ট কৰি আছে। আজি হিন্দু নহয়, আমি কোচ ৰাজবংশী মানুহ, আমাৰ পৰিচয় প্ৰথমতে আমি কোচ ৰাজবংশী মানুহ। আমাৰ সমস্যাসমূহ কিয় বুজি নাপায় অসম চৰকাৰ তথা BJP চৰকাৰ বা প্ৰত্যেকটা ৰাজনৈতিক দলে? বাৰম্বাৰ কিয় আমাক এনেধৰণে অৱহেলিত কৰা হৈ আছে, কিয় আমাক এনেধৰণে প্ৰতাৰণা কৰি আহিছে? নিশ্চয় এবাৰ আমি BTC ইলেকশ্যনত ইয়াৰ প্ৰতি উত্তৰ দিয়া হ'ব। আৰু সমান্তৰালভাৱে ৰাইজক এইখিনি আমি পুনৰবাৰ আহ্বান কৰিছোঁ, আপোনালোকে এইবাৰ চিন্তা কৰিব। আৰু আমি আক্ৰাছ হৈ অচিৰেই 12-13 তাৰিখত আমাৰ যি এক্সিকিউটিভ হ'ব, এক্সিকিউটিভত আমি সিদ্ধান্ত লৈ আমি ঘোষণা কৰিম যে আমি প্ৰকৃততে আমি কাক এইবাৰ ভোট দিম। ৰাইজক সমান্তৰালভাৱে আমি আহ্বান কৰিম যে আপোনালোকে যাতে কোনো ধৰণৰ টকাত যাতে ভুল নাযায়, কোনো ধৰণৰ নেতাৰ পাছত যাতে বিক্ৰী নহয়, এইখিনি ৰাইজক কিন্তু সচেতন হ'বলৈ আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে BJP চৰকাৰ, BPF চৰকাৰ, UPPL যি ধৰণে আজিৰ তাৰিখত প্ৰতাৰণা কৰি আহিছে কোচ ৰাজবংশী জনগোষ্ঠীক, ইয়াৰ প্ৰতি উত্তৰ কিন্তু দিয়া হ'ব। আৰু বিশেষকৈ আপোনালোকে জানে যে আজি ফকীৰাগাৰাম, গুমা সমষ্টি, থুৰিবাৰী, মথনগুৰি, মদৈবাৰী, বিশেষকৈ আমি 5টা সমষ্টি আগৰ পৰা আমি ডিমাণ্ড কৰি আহিছিলোঁ। কিন্তু স্পেচিয়েলি আমি 5টা সমষ্টিৰ যিখিনি ভোটাৰ বা যিখিনি মানে জিকিব পৰা এটা নেতৃত্ব দিছিলে,
চাওক এই ক্ষেত্ৰত একচুৱেলি আমি আক্ৰাছ যিহেতু অৰাজনৈতিক সংগঠন আজি কোনোবা কি ভাবিছে কোনোবা ৰাজনৈতিক পাতনিত মানে মন মেলিছে সেইটো তেওঁৰ ব্যক্তিগত কথা কিন্তু জাতীয় স্বাৰ্থত আমি কেতিয়াও পলিটিকেল নহয় আমি জাতীয় স্বাৰ্থত আমি সদায় নন পলিটিকেলৰ অক্ষুণ্ণতাত আমি আছোঁ আৰু সঁচাকৈ যেতিয়ালৈকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধান নহ'ব তেতিয়ালৈকে আমি ৰাজনৈতিকভাৱে আমি কোনো ধৰণৰ মন্তব্য আমি দিব নোৱাৰিম বিজেপি এটা কেণ্ডিডেট চাওক এই ক্ষেত্ৰত আমি দিগন্ত বৰুৱা একচুৱেলি আমি যেতিয়ালৈকে সংগঠনৰ কিছুমান যিসমূহ কলা কাৰ্য বা যিসমূহ আমাৰ কাৰ্যকলাপ হয় তেখেতক আমি আজিলৈকে অন্ততঃ মই স্পেচিয়েলি কেতিয়াও পোৱা নাই নাজানো তেখেতে একচুৱেলি কোচ ৰাজবংশী মানুহ হয় নে নহয় এই ক্ষেত্ৰত নিশ্চয় আমি গুৰুত্ব সহকাৰে আলোচনা কৰিম আৰু একচুৱেলি দিগন্ত বৰুৱা ডাঙৰীয়াই তেখেতে যোৱাবাৰো জিকিছিল আৰু এইবাৰো হয়তো ৰাইজে বিবেচনা কৰি তাৰ সমষ্টিৰ যিসমূহ মানুহ আছে নিশ্চয় বিবেচনা কৰিব কিন্তু আমি স্পেচিয়েলিভাৱে আমি আহ্বান কৰিছিলোঁ যে অন্ততঃ যিহেতু নামনি অসমৰ আজি গোসাইগাঁও বা কোকৰাঝাৰ জিলাৰ যিসমূহ আজি সমস্যা আছে বিশেষকৈ ভূমিৰ সমস্যা আমি স্পেচিয়েলি দিলীপ শইকীয়া ডাঙৰীয়াক আহ্বান কৰিছিলোঁ অসমৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছিলোঁ আৰু যিহেতু ইয়াতে মিত্ৰজোঁট চৰকাৰ চলি আছে আৰু বিগ ব্ৰাদাৰ হিচাপে যিহেতু বিজেপি সেইকাৰণে বিজেপিক আমি বাৰম্বাৰ আহ্বান কৰিছিলোঁ যে আপোনালোকে আজি গোসাইগাঁও আজি শ্ৰীৰামপুৰ আজি এইফালে আপোনালোকে আহি চাওক যে সঁচাকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে আজি কি ধৰণেৰে আজি সমস্যাত ভুগি আছে মাটিৰ ক্ষেত্ৰত কি ধৰণে আজি আমাৰ লাহে লাহে আমাৰ হ্ৰাস হৈ আছে আমাৰ কলা কৃষ্টিৰ ক্ষেত্ৰত ভাবুকি আহিছে এই ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰে বা ইউ পি পি এল চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এইকাৰণে এইবাৰ BTC নিৰ্বাচনত ইয়াৰ যথেষ্ট প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সংগঠন হোৱাৰ পিছত আমি আক্ৰাছ হৈ নিশ্চয় এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা আমি ল'ম